নমস্কাৰ, আজি হৈছে 16 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিক্টৰ দাসৰ জামিন মঞ্জুৰ। 29 ছেপ্টেম্বৰলৈ জামিন মঞ্জুৰ বিক্টৰ দাসৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন। অধিবক্তা অংশুমান বৰাই জনালে এই কথা। আৰু চৰকাৰী চাকৰি কেলেংকাৰীৰ যি অভিযোগ আনিছিল শিক্ষক বিক্টৰ দাসে আৰু অভিযোগ অনাৰ পাছতেই বিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছিল আৰু আজি বিক্টৰ দাসে জামিন লাভ কৰে আৰু বিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰা হয়। 29 ছেপ্টেম্বৰলৈ জামিন লাভ কৰে শিক্ষক বিক্টৰ দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন। অধিবক্তা অংশুমান বৰাই জনালে এই কথা। কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই নামিবিয়াৰ পৰা আনিবলগীয়া 8টা চিতাবাঘ মধ্যপ্ৰদেশৰ কোনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিব মোদীয়ে। চিতাবাঘ আনিবলৈ নামিবিয়াৰ ৰাজধানীত উপস্থিত বিশেষ বিমান। মধ্যপ্ৰদেশত কোৰিয়াৰ মহাৰাজ ৰামানুজ প্ৰতাপ সিংহদেৱে 1947 চনত দেশৰ শেষৰ 3টা চিতাক হত্যা কৰিছিল। 1952 চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে দেশত চিতাবাঘ বিলুপ্তি বুলি ঘোষণা কৰে। সুদীৰ্ঘ 77 বছৰ পাছত ভাৰতলৈ আহিব প্ৰাণী জগতৰ আটাইতকৈ বেগী জন্মটো চিতাবাঘ। নামিবিয়াত ইতিমধ্যে উপস্থিত বিশেষ বিমান। 8টাকৈ চিতাবাঘ লৈ আজি নিশা উৰা মাৰিব আৰু কাইলৈ পুৱা ভাৰতত উপস্থিত হ'ব আৰু দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনাই ভাৰতত উপস্থিত হ'ব 8টাকৈ চিতাবাঘ। অভিনেতা ছলমান খানক হত্যাৰ পৰিকল্পনা ফাদিল। দুবাৰকৈ হত্যাৰ পৰিকল্পনা কৰিছিল অভিনেতাগৰাকীক। গেংষ্টাৰ লৰেন্স বিষ্ণুৰ গেঙে দুবাৰকৈ হত্যাৰ পৰিকল্পনা কৰিছিল অভিনেতা ছলমান খানক। মহাৰাষ্ট্ৰৰ পানভেলত থকা ফাৰ্ম হাউচত কৰিছিল হত্যাৰ পৰিকল্পনা। ফাৰ্ম হাউচটোৰ ওচৰতে এটা ঘৰ ভাড়ালৈ লৈছিল শ্বুটাৰৰ এটা দলে। কেইবা মাহো ধৰি অভিনেতাগৰাকীক নিৰীক্ষণ কৰিছিল গেংটোৱে। কপিল পণ্ডিত নামৰ এটা শ্বুটাৰে নেতৃত্ব লৈছিল পৰিকল্পনাৰ। কপিল পণ্ডিতৰ লগত আছিল সন্তোষ যাদৱ, দীপক মুণ্ডীসহ কেইবাজনো শ্বুটাৰ। লৰেন্স বিষ্ণুই গলডিব্ৰাৰ গেঙৰ অন্যতম শ্বুটাৰ কপিল পণ্ডিত। আৰক্ষীৰ জেৰাত এই পৰিকল্পনাৰ কথা স্বীকাৰ কৰে কপিল পণ্ডিতে। আজিও সম্পূৰ্ণ নহ'ল গুৱাহাটী পানী যোগান প্ৰকল্পৰ। ৰূপালী জয়ন্তী পাৰ হ'লেহে গুৱাহাটীবাসীয়ে পানী পাব নেকি বুলি সদনত কটাক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। ইতিমধ্যে কাম আৰম্ভৰ 13টা বছৰ পাৰ হৈছে এই প্ৰকল্পৰ। এফালে সদনত ইয়াৰ প্ৰত্যুত্তৰত শীঘ্ৰে সম্পূৰ্ণ কৰাৰ আশ্বাস মন্ত্ৰী অশোক সিংগালৰ। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুজৰাটৰ আহমেদাবাদত সংঘটিত হয় ভয়ংকৰ ঘটনা। হঠাৎ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ। মেমনগৰৰ ষ্টেচনৰ ওচৰত জ্বলি উঠে বাছখন এক ষ্টপেজত আহি ৰওঁতেই জ্বলি উঠে। কথমপি প্ৰাণ ৰক্ষা পৰে বাছখনৰ যাত্ৰীসকলৰ। আৰু গুজৰাটৰ আহমেদাবাদত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। তামিলনাডুৰ ৰাজ্যিক বিজেপিৰ বিশেষ ঘোষণা। নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই জন্ম হোৱা শিশুক সোণৰ আঙুঠি উপহাৰ দিয়া হ'ব বিনামূলীয়া মাছ। দিল্লীৰ ৰেষ্টুৰেণ্টত 56 ইঞ্চ নামৰ বিশেষ থালি। তামিলনাডুৰ ৰাজ্যিক বিজেপিৰ এক বিশেষ ঘোষণা। নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই জন্ম হোৱা শিশুক দিয়া হ'ব সোণৰ আঙুঠি উপহাৰ, দিয়া হ'ব বিনামূলীয়া মাছ। নিযুক্তিত কেলেংকাৰী হোৱা নাই। বিজেপি চৰকাৰৰ দিনত যোগ্যজনে চাকৰি পাইছে। ৰিজাল্ট ওলালে দুধ কা দুধ পানী কা পানী হৈ যাব। আৰু মন্ত্ৰী পীযুষ হাজৰিকাই আগবঢ়ায় এই মন্তব্য। তেওঁ কয় যে নিযুক্তিত কেলেংকাৰী হোৱা নাই। বিজেপি চৰকাৰৰ দিনত যোগ্যজনে চাকৰি পাইছে। ৰিজাল্ট ওলালে দুধ কা দুধ পানী কা পানী হৈ যাব বুলি কয় পীযুষ হাজৰিকাই। দুৰ্গাৰ ৰূপত মদাহী অসুৰ বধ কৰিবলৈ সাজু পৰিবহণ বিভাগ। হেলমেট নিপিন্ধা লোকৰ গাড়ী নম্বৰ প্লেটসহ ফটো প্ৰেৰণ কৰক, আমি চালানযোগে বিহিম জৰিমনা। এই মন্তব্য আগবঢ়ায় গৌতম দাসে। দুৰ্গা পূজা সমাগত। হষ্টম আৰক্ষী প্ৰশাসন। APDCLৰ অনুমতি ল'ব লাগিব প্ৰতিখন পূজা কমিটিয়ে। ৰাস্তাৰ ওপৰত বনাব নোৱাৰিব পেণ্ডেল। পূজা মণ্ডপত পুৰুষ মহিলাৰ পৃথক শাৰী থাকিব লাগিব হেল্প ডেস্ক। 24 ঘণ্টাই থাকিব লাগিব কমিটিৰ মানুহ। আৰু দুৰ্গা পূজা সমাগত হষ্টম আৰক্ষী প্ৰশাসন
APDCLৰ অনুমতি ল'ব লাগিব প্ৰতিখন পূজা কমিটিয়ে ৰাস্তাৰ ওপৰত বনাব নোৱাৰিব পেণ্ডেল পূজা মণ্ডপত পুৰুষ মহিলাৰ পৃথক শাৰী থাকিব লাগিব হেল্প ডেস্ক 24 ঘণ্টাই থাকিব লাগিব কমিটিৰ মানুহ মোক 85,000 মানুহে ভোট দিছে 2 লাখ ভোটাৰ আছে কোনোবাই মোৰ বিৰুদ্ধে কিবা অভিযোগ দিব পাৰে মোৰ বাৰে বাৰে এইবোৰৰ উত্তৰ দিয়াৰ বাবে সময় নাই আইন আছে এইবোৰ সকলো আইনে চাব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আগবঢ়ায় এই মন্তব্য এজনী মহিলাই ভৱেশ কলিতাৰ বিৰুদ্ধে যি অভিযোগ আনিছিল আৰু সেই অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কয় মোক 85,000 মানুহে ভোট দিছে 2 লাখ ভোটাৰ আছে কোনোবাই মোৰ বিৰুদ্ধে কিবা অভিযোগ দিব পাৰে মোৰ বাৰে বাৰে এইবোৰৰ উত্তৰ দিয়াৰ বাবে সময় নাই আইন আছে এইবোৰ সকলো আইনে চাব পুনৰ জিএমচিৰ পৰা নিৰুদ্দেশ শিশু জিএমচিৰ চাৰ্জাৰী ৱাৰ্ডৰ পৰা নিৰুদ্দেশ 5 বছৰীয়া শিশু কান্দি ভঙাগড় থানালৈ আহিল শিশুটিৰ মাতৃ আৰু জিএমচিৰ পৰা পুনৰ নিৰুদ্দেশ হয় শিশু জিএমচিৰ চাৰ্জাৰী ৱাৰ্ডৰ পৰা নিৰুদ্দেশ 5 বছৰীয়া শিশু কান্দি ভঙাগড় থানালৈ আহিল শিশুটিৰ মাতৃ পুনৰ মহানগৰীত চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা 10 বছৰীয়া কন্যা শিশুক অপহৰণ ঘৰুৱা গাড়ী চালকৰ টিউচনলৈ নিয়াৰ পথতে অপহৰণ শিশুটিক খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপৰ পৰা উদ্ধাৰ শিশুটিৰ মুক্তিপণৰ বাবে 7 লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে গুৱাহাটী আৰক্ষীৰ তৎপৰতাত সুকলমে উদ্ধাৰ শিশুটিক আৰক্ষীৰ জালত অপহৰণকাৰী বৰপেটাৰ নৰহৰি বৰ্মন আৰু মহানগৰীত পুনৰ চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা 10 বছৰীয়া কন্যা শিশুক অপহৰণ ঘৰুৱা গাড়ী চালকৰ টিউচনলৈ নিয়াৰ পথত অপহৰণ শিশুটিক খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপৰ পৰা উদ্ধাৰ শিশুটিৰ মুক্তিপণৰ বাবে 7 লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে গুৱাহাটী আৰক্ষীৰ তৎপৰতাত সুকলমে উদ্ধাৰ শিশুটিক আৰক্ষীৰ জালত অপহৰণকাৰী বৰপেটাৰ নৰহৰি বৰ্মন কিবা এটা হৈছে মই কিন্তু একো জনা নাই মই এখন কমিটি গঠন কৰি দিয়াৰ কথা চিন্তা কৰিছোঁ বিদ্যুৎ